গাড়ী কাবাৰ আৰু মানুহ কবাৰ ভিডিঅ'টো শেষলৈকে চাই থাককচোন হাত দেখাইছে হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মই আজি মাকুমৰ পৰা আৰু বহু দিনৰ মূৰত আজিৰ আপোনালোকৰ কাৰণে ব্লগ এটা লৈ আনিলোঁ মই ঘৰত ভবা নাছিলোঁ ব্লগ বনাম বুলি আৰু ইয়াতে ভাবিলোঁ আজি ব্লগ এটা বনাই দিওঁ কাৰণ লক্ষী পূজাৰ বজাৰো বহিছে আৰু মই আপোনালোকক অকণমানকৈ মাকুমৰ ডেইলি বজাৰখন দেখাম চব নেদেখাওঁ যি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম খাই চাই দিয়া কিবা এটা এজন ভাইটি হোটেলখন অকণমান নামটো কৈ দিয়া ঘৰ ক'ত তোমাৰ বেটেলেণ্ড ভাল লাগিছে না আৰু এয়া ভেজ চপ মোক আজি লগৰজনীয়ে খুৱাইছে সান্তনাই খুৱাইছে চাহ আৰু ভেজ চপ এটা খালোঁ তাই খুৱাইছে মোক আমি দুইজনী লগ হ'লে তাইক মই খুৱাওঁ মোক তাই খুৱাই তেনেকুৱা আৰু কোনে কাক খুৱাব মানে তেনেকুৱা হৈ যায় আমাৰ হোটেলতে আজি মই খুৱাম তাইক ক'ব মই খুৱাম তেনেকুৱা আৰু এইখন হৈছে আমাৰ মাকুমৰ ডেইলি বজাৰ আৰু যিহেতু কাইলৈ লক্ষী পূজাৰ আছে সেইটো কাৰণে ইয়াতে চাকি বাতি শাক পাচলি বহুত মানে বিভিন্ন বস্তুবিলাক উলিয়াইছে কিন্তু আমাৰ বজাৰ কৰিবলৈ এতিয়া তেনেকুৱা নাই সেইটো কাৰণে আমি বজাৰত নোসোমালোঁ ৰাস্তাতে থকা অকণমান এইখন দেখাই দিছোঁ আৰু এইবিলাক আৰু এতিয়া পান এখন খাব লাগিব মই যদি কিবা মিঠা বস্তু খাওঁ তেতিয়াহ'লে পান খাই ভাল লাগে সেইটো কাৰণে পান এখন কিনিব আহিছোঁ পান দুটা দিয়ক পূজা চাকি বাতি উঠাই দিছোঁ ভিডিঅ' একো নহয় আৰু এইটো হৈছে আমাৰ ভানৰ ষ্টেণ্ড আমাৰ ঘৰলৈ আহিবলৈ হ'লে এইটো ষ্টেণ্ডৰ পৰা আহিব লাগিব যদি আপোনালোকে মাকুমৰ পৰা আহে মাকুম টু নাগাজান ফ্ৰেণ্ডছ যিটো ভিডিঅ' নেকি মোবাইলত ওলাই থাকে দেখিয়ে থাকোঁ যে নিজৰ গাড়ীখন যেতিয়া মালিকজনে নিজৰ গাড়ীৰ ওচৰত আহে তেতিয়া হয়তো বেলেগৰ মানুহে আহি ফটো মাৰে বা গাড়ীত বহি থাকে কিন্তু সেইটো আজি আমাৰ লগতে হ'ল চাওকচোন এইখন হৈছে আমাৰ স্কুটি আৰু এই ভাইটিজনে আৰামত বহি নিজৰ স্কুটিৰ দৰে মোবাইলত বহি কথা পাতি আছে মোৰে সন্দেহ হৈ গৈছে যে মোৰ স্কুটিখন মানে আমাৰ স্কুটিখন হয়নে নহয়নে বেলেগৰ স্কুটিকে মানে আমাৰ বুলি আহিছোঁ নেকি তেনেকুৱা লাগিছে পাছত লগৰজনে কৈছে যে আমাৰখন ষ্টেণ্ড কৰিব লৈছোঁ সেইটো কাৰণে বোলে আপোনালোকৰ ইয়াতে বহি আছে বোলে আজি প্ৰথম দেখিলোঁ আছিলে যিটো ভিডিঅ' দেখি আছিলোঁ বেলেগত আজি সেইটো আমাৰ লগতে হৈ গ'ল আৰু এতিয়া আমি মাকুমৰ পৰা উভতিছোঁ আৰু গড়বস্তিত সোমাব লাগিব হিমাংশুৰ আধাৰ কাৰ্ড বনাবলৈ দিছিলোঁ তাৰ OTP-টো দিব লাগে সেইটো কাৰণে ষ্টেণ্ড উঠাই লোৱা তোমালোকে ক'ৰ হৈছা জেঙনি গাঁও কোনফালে আছে আগত সেইফালে আগত গম পাইছোঁ 100 টকাও পায় বস্তুটো ধুনীয়া আছে ফ্ৰেণ্ডছ আৰু এইটো ৰাস্তা চাওক বজালনি চাহ বাগান হয় দুইটা চাইডে চাহৰ বাগান আছে আৰু মাজতে ৰাস্তাটো দেখিবলৈ সঁচাকৈ খুব ভাল লাগে বহুতেই ভাল লাগে আগতেও এনেকুৱা ছিজনত মানে কঁঠালবিলাক আৰু কিমান খাব দুইটা চাইডে কঁঠালৰ গছ আছিলে আৰু বহুত কিবাকিবি গছ আছিলে যিবিলাক মই নামটো নাজানো এপ্ৰিল মে' মাহত মানে ফুলি আছিলে ইমানেই ধুনীয়া লাগিছিলে কিন্তু যেতিয়া ৰাস্তাটো হাইৰোড বনি গ'ল তাৰ কাৰণে গছবিলাক কিনাৰৰ ৰাস্তাৰ গছবিলাক কাটি দিব লগা হ'ল আৰু এতিয়া দেখিছে ইমান ধুনীয়া সঁচাকৈ খুবেই মনটো ভাল লাগে সেয়েহে আপোনালোককো দেখালোঁ আৰু আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন মাকুমৰ পৰা আহিলোঁ আহি এতিয়া লগৰজনী ঘৰত সোমাইছোঁ আৰু এতিয়া জাল চানা দি গাখীৰ চাহ আৰু বিস্কুট চাহ খাম
পাছত ডাঙৰ হ'লে চাব পাৰিব এইবোলে চোৱা জিয়ান পাছত ডাঙৰ হ'লে চাবা ন আৰু এই বেটাটো হৈছে শান্তনা ভাগৰ এবছৰীয়া বেটা নিজে খাব জানে ইমান সৰুতে খোৱা খাবলৈ মন নাই আৰু ইয়াত দেখিছে ইয়াতে ঘৰতে মানে ব্ৰইলাৰ মাংস আছিলে আৰু পাস্তাৰ লগত মিক্স কৰি দিছোঁ একদম চিম্পুল বনাই দিছোঁ যিহেতু বহুত ভাগৰ লাগিছে আৰু ভাত খাবলৈ মন নাই ভাত মই এবাৰে খাওঁ বাই বাই